ঘুমুৰা কয় ন এইটোকুৱা? ঘূৰমূৰা। ঘুৰমুৰা। আজি যাওঁ বুলি ওলাইছোঁ এজন বন ঔষধি চিকিৎসকৰ ওচৰলৈ। আৰু যিজন চিকিৎসকৰ ওচৰলৈ যাওঁ তেখেতে হৈছে কি মানুহৰ হাত কচকা খোৱা, হাত ভঙা, ভৰি ভঙা, এই যিবিলাক নেকি মানুহৰ হাড় চাৰ ভঙা সেইবিলাক ঔষধ দিয়ে। তাকে ওলাই লৈছোঁ। আমাৰ পেচেণ্ট এওঁ বাওঁ হাতখন খেলি থাকোঁতে অকণমান কচকা খালে, হয়তো হাড়ে ফাটিছে নে কি নে, তেনেকৈ ওলাইছিলে এক্সৰেত। কোনে বকিছে? তো গৈ আহোঁ, ওলাই মেলি লোৱা হ'ল। এতিয়া যাওঁ। আমাৰ ইয়াৰ পৰা কমচে কম হ'ব নেকি 15 কিলোমিটাৰমান। তাত আছে যিজন চিকিৎসক সেইজন। বলক আপোনালোককো দেখুৱাম মানে কেনেকৈ চিকিৎসা কৰে, যদি প্ৰয়োজন হয় গৈ তেনেকুৱা ধৰণৰ যিবিলাক বেমাৰ, ধৰি লওক হাড় ভঙা, কচকা খোৱা, এইবিলাক ঠিক কৰি আহিব পাৰিব আপোনালোকেও। ঘটনাটো অকণমান আকস্মিকমীয়া যে, সেইকাৰণে মানুহবিলাক সোধা পোছাটো চলাই আছে। হ'ল মই ষ্টাৰ্টটো লগাই দিছোঁ। গাড়ীখনত তেলটো পৰা ইছলামপুৰ ডিপুতে ভৰাই লোৱা হ'ল। এতিয়া গৈহে আছোঁ। চিকিৎসকজন ওচৰলৈ যাবলৈ ৰাস্তা কেইবাটাও আছে। আমি যিটো নেকি এইফালে ঘুমুৰা ৰোডৰ যিটো শিৱ মন্দিৰ, সেইটো শিৱ মন্দিৰ, সেই শিৱ মন্দিৰ যিটো তিনিআলি, সেই তিনিআলিটোৰ ফালৰ পৰা সোমাই দিছোঁ। অকণমান আগত আছে কবি বাগান, সেইফালৰ পৰা সোমাব পাৰে। আৰু অকণমান আগত আছে ঘুমুৰা বজাৰখন, যিখন ঘুমুৰা বজাৰ, সেইফালৰ পৰা সোমাব পাৰে। কিন্তু আমি এইফালৰ পৰাই সোমাই দিছোঁ। ৰাস্তাটো চাই যাব। ৰাস্তা কিন্তু বৰ একা বেকা। আৰু এইখিনিতে এই মানুহখিনি হৈছে নেপালী সম্প্ৰদায়ৰ মানুহ। যিজন চিকিৎসক অৰ্থাৎ কবিৰাজ না বেজ না বেজালি কৰিলে, তেখেতো হৈছে এজন নেপালী সম্প্ৰদায়ৰ মানুহে হয়। এনেই আমাৰ এই চাইডত 20টা কণা বুলি ক'লে চিনি পায়। 20টা কণা। তাৰপিছত যিজন 20টা কণা নাম, সেইজন ঢুকালে। তাৰ পুতেকে এতিয়া সেই কামটোকে কৰে হেনো, তেনেকৈ জানো আৰু। সেইখিনি আৰু এটা তিনিআলি পাব। সেই তিনিআলিৰ পৰা লেফ্ট চাইডে মাৰিব। এইফালে গ'লে উলনি পাব, এইফালে গ'লে সেইখিনিত ৰাস্তাটো অকণমান বেয়া। এইফালৰ পৰা আহিলে মানে বেছি দূৰ নহয়, 50 মিটাৰমান বেয়া। তাৰপিছত আকৌ ভাল ৰাস্তা আছে। বাৰিষা ছিজনত কিন্তু এইফালৰ পৰা নাহিব। বাৰিষা ছিজনত যদি আহে এইফালে ৰাস্তাটো অকণমান বেয়া। সেইখিনি কিন্তু ভাল ৰাস্তা। সেইখিনিতে মাজতে 20 মিটাৰমানৰ বেয়া ৰাস্তা এটা আছে। এইফালে দি গৈ মই বাকী পোৱা দেখুৱাই আছোঁ। কেনেকুৱা ঠিকেচোন? বেয়া থাকেচোন নেকি? পালোহি এটা চাৰিআলি। এই চাৰিআলিটো হৈছে এতিয়া মই আহিলোঁ এইফালৰ পৰা। সেয়া এটা যিটো কৈছিলোঁ ঘুমুৰা বজাৰৰ পৰা আহিলে মানে এই ৰাস্তাটোত, এই চাৰিআলিটোত ওলাবহি। যিটো কোৱা কবি বাগান কৈছিলোঁ, কবি বাগান চানমাৰি মানে সেইফালৰ পৰা আহিলে এই ৰাস্তাই ওলাবহি। মই যিফালৰ পৰা সোমাই আহিলোঁ এইফালে। এতিয়া যাব লাগিব এই চাৰিআলিটো এইফালে, মানে উত্তৰ দিশলৈ। এই উত্তৰ দিশে যিসকলে এই 3টা ৰাস্তাই জিনি আহিলোঁ, এই চাৰিআলিটো উত্তৰ দিশলৈ গ'লেই হৈ গ'ল। এইখিনি পৰিৱেশটো এনেকুৱা। ইয়াত নেপালী সম্প্ৰদায়ৰ মানুহ, বিহাৰী সম্প্ৰদায়ৰ মানুহ এডোখৰত আছে এই ঠাইখিনিত। ঘুমুৰা বুলি কয়। ঘুমুৰা আকৌ বেলেগ নাম আছে যদিও নাজানো। কিন্তু ঘুমুৰা যিটো অঞ্চল, এই ঘুমুৰা অঞ্চলতে পৰে। ঘুমুৰা পৰে নেকি একচুৱেলি। এতিয়া পোৱালি দুটামানক লগ পাইছোঁহি। মই এবাৰ আহি পাইছিলোঁ আগতে, কিন্তু পাহৰিলোঁগৈ। এইকেইটা আছে এটা ইউ টাৰ্ণ। 20টা কণা ঘৰ ক'ত? এইটো যে দৰৱ দিয়ে যে, এইটো হাড় ভঙা। অলপ আগৰ পৰা আছে ন? এইফালে এইটো ইউ টাৰ্ণ হৈ গ'ল। এইফালে হয়। এতিয়া যিফালে সোমাই আহিছোঁ ৰাস্তাটো অকণমান বৰ ভাল নহয়। এইফালে কাষতে নদীখন আছে, ঘুমুৰা নদীখন। তাৰপাছত এইৰকম নদীখনৰ পাৰে অকণমান আহিব লাগিব, তাৰপিছতহে সোমাই যাব লাগিব। এইটোৱে নেকি ৰাস্তাটো? ঘৰটো হয় এইফালে, কিন্তু মানুহজন ঘৰত নাই বোলে হেনো। এতিয়া ফোনটো লগাই ল'ব লাগিব। ফোন মাৰিছিলে এবাৰ,
ঘৰতে আছোঁ বুলি কৈছিলে আজি দিনটো। নহ'লে মানুহজন খুব ঘূৰি ফুৰে, ইফালে সিফালে নিমন্ত্ৰণ থাকেই যে। তাকে এতিয়া ঘৰলৈকে গ'লে আমি ভাল হ'ব নেকি? ফোন মাৰিবই যেতিয়া ঘৰলৈ সোমাই দিওঁ আৰু। হাৱা খাই আছে, মুকলি হাৱা। মনটোৰ লগত মই আহিছিলোঁ একবাৰ আপোনাৰ ওচৰত। ব'লক ঘূৰাই মেলি যাওঁ আৰু। যেইছে তেইছে পালোহি ঠেকেচা মেকেচা খাই মেলি ন ককাই। ক'ৰ পৰা আহিছিলে? আমি চপাখা গাঁৱৰ পৰা। অঁ এই পোৱালিটোৰ হাতখন অকণমান দুখ পালে যে, আৰু ককাই ঘৰটো হৈছে এইটো। চাই লওক ওচৰৰ পৰিৱেশটো ধুনীয়া। ঘুমুৰা কয় ন এইটো কোৱা? ঘুৰমুৰা। তো সোমাই যাওঁ আৰু এইবাৰ লাহে লাহে। এইটো ৰহিমা। ৱা ককাই ঘৰটো একেবাৰে হিউৱেন চাং। হে ককাই ঘৰটো একেবাৰে হিউৱেন চাংচোন। ঘৰটো একেবাৰে হিউৱেন চাং। কি লগাব এইটো মাকৈ? ৰাজুৱে কাম ফেৰা কৰি দিছে। ভাল হ'ব ৰং চেং ভাল কৰি দিছে। কি হ'ল ধুনচেক? তাতে যাব লাগে ন? ডাঙৰ বজাৰ কৰিবলৈ চাবুখাই যাব লাগে। এইবাৰ ৰং চেং বেণ্ডেজ কৰি দিব দেই ধুনীয়াকৈ। তাৰপিছত আৰু ঠিক হৈ যাব একেবাৰে। ফুলাটো ভাল হৈ যাব ন? ফুলি আছিলে যে। ধৰি দিয়ক না, হাতটো ধৰি দিয়ক। ভাল হ'ব দেই। উৎপাত কৰি মানে দৌৰ ওচৰলৈ লৈ আহিম। নভাৰাবি মই ভাঙি দিম। নিয়াতে উঠি আহিলে। উৎপাত কৰিলে মানে দৌৰ ওচৰলৈ লৈ আহি আকৌ ঠাণ্ডা লাগিছিলে গ'ল। মাটি চৰ্চাৰ মাটি দে কৈ দাউলে দাউ। আপুনি সেই এইবিলাক সেই হাৰ্ডি চাৰ্ডি যোৰা কথাই নকবি বাবু। আৰু সেই বেলেগো দিয়ে কিবা কিবি। নাজানো এই হাৰ্ডি কিন্তু একদম এক নম্বৰ। মই বাপ হয়। এক নম্বৰ আৰু আহে বহুত আহে। ডক্টৰৰ নোৱাৰা ইয়াতে হৈ যায়। এই ৰং চেং চিন্তা নাই, ভাল হৈ যাব দেই এইবাৰ। হাতখন অলপ উঠাই দে। দুদু চাং কৈছে হাত উঠোৱা। নিজে নিজে উঠাই দেচোন হাতখন। পাৰিব পাৰিব। পানী লগাব নিদিবি, আচল নিদিবি। এইটো দৰৱ খুলিব দৰকাৰ নাই, ভাল দি হৈ যাব নিজে
হাত কামড়ে ভাল হলে হাতখন নিজে উঠা নমা নিজে উঠা নমা কৰিব পাৰি সদায় এনেকৈ এনেকৈ উঠাই থাকিবি অলপ অলপ কেলে আনিছে এইবিলাক হে মান দিছোঁ আপোনাৰ ঘূৰাই লৈ যাম নেকি তেতিয়াহ'লে দিছে দিছে হ'লগৈ কালি ৰং চেং চাং হাতখন অঁ সেনেকৈ কৰি থাকিবি বাবা নহ'লে আকৌ দৌৰো জলি সুতা কিনি তাই ইলা কলে কথা জানো হওঁতে মানে এনেকুৱা হওঁতে এনেকুৱা কৰিব দিছে অঁ আৰু আচৰিবলৈ নিদিব ক্লিয়াৰ হৈ গ'ল এইবাৰ যাওঁগৈ আকৌ ইফালে ঘৰত নহয় লোকৰ ঘৰৰ বোৱাৰীয়ে হয় বৰগুৰা পাবগৈ এতিয়া আমাৰ ডক্টৰ বাবু কাৰোবাক যদি এনেকুৱা ধৰণৰ ৰোগে দেখা দিয়ে তেতিয়াহ'লে আমাৰ এখেতৰ ওচৰলৈ আহি ল'ব পাৰে আহি চিকিৎসাটো ধুনীয়াকৈ কৰাই যাব পাৰে আৰু লগতে ভিডিঅ'টো ইমানটা সামৰিছোঁ আৰু